Hello, namaskar, kumnuk sudung. মোৰ নাম হৈছে আমলানজ্যোতি য়েইন। আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজেছ আছে। তো আকৌ গৈছোঁ ৰানিং কৰিবৰ কাৰণে আৰু যোৱাকালি এই নদীখনৰ নাম সুধিছিলে মোক, বহুতে সুধিছিলে। তো এই নদীখনৰ নাম হৈছে দিচাং নদী। আমি ওচৰতে আছে, একদম আমাৰ ঘৰৰ ওচৰতে এইটো নদীখন। যোৱাকালি মোক প্ৰশ্ন কৰিছিলে আপুনি দেখুওৱা জেগাখনৰ নাম কি বুলি। জেগাটো আমাৰ এই জেগাটোৰ নাম হৈছে দিচাং মুখ বলমা মেৰি, যোনটো আমাৰ গাঁওখনৰ নাম হৈছে, আৰু লগতে এই নদীখনৰ নাম হৈছে দিচাং নদী। তো আজি ৰানিং কৰিম আমি দিচাংমুখৰ পৰা অফলা যাম। অফলালৈ প্ৰায় 6 কিলোমিটাৰ, 6 এনেকৈ হ'বগৈ, 6 মান হ'বগৈ। যোৱাকালিও গৈছিলোঁ। যোৱাকালি টাইমিংটো অলপ বেয়া লাগিছে, মানে ইমান ভাল হোৱা নাই। 32 মিনিটতো মোক টাইম লাগিছে, প্ৰায় 13 মিনিট লাগিছে। তো আজি চাওঁচোন আজি কেইমিনিট লাগিব। আৰু চিন পেনৰ বিষয়ে বহুতে সুধিছে, আপোনাৰ চিন পেন হোৱা নাই নেকি, লগতে ৰাস্তাত ৰানিং কৰিলে ভালনে ফিল্ডত ৰানিং কৰিব ভাল, আজি এই ভিডিঅ'ত জনাব চেষ্টা কৰিম। ব'লক আজি ভিডিঅ' আৰম্ভ কৰোঁ। তেতিয়া আহি পালোঁহি কিবালৈ, যোনটো ৰাস্তাত আমি ৰানিং কৰিম। এই ৰাস্তাটো অলপ সৰু আছে, হ'লেও লাহে লাহে চেষ্টা কৰিম। আৰু ইয়াত বেছি গাড়ীখিনি অলপ স্পীড যায়, এইটো মানে লাহে লাহে জাষ্ট কভাৰ কৰিব চেষ্টা কৰিম 6 কিলোমিটাৰ। আৰু যিমান যাব পাৰোঁ সিমান চেষ্টা কৰিম। আৰু এতিয়া গৈ থাকোঁ অফলালৈ। তেতিয়া আমি ৰানিং কৰিব গৈ আছোঁ। আজি কিমান হ'ব, আজি 6-7 মান মাৰিম আৰু যিমান পাৰোঁ ন। বাকী যোৱাকালি এইও আমাৰ লগতে মাৰিছিলে। কেনেকুৱা ৰানিং চলিছিলে বৰ্তমান? এই ঠিকে আছে কিন্তু অলপমান এই এংগুলবোৰ বিষায় আৰু ৰাস্তাত কৰিলে, মানে এতিয়া ফিল্ডত পানী হৈ আছে যে, এইটো কাৰণে ৰাস্তাতে প্ৰেক্টিচ কৰিব লগা হৈছে আৰু উপায় নাই। ঠিকে আছে। দেখি সকলোৱে এতিয়া ওলাই গৈছোঁ আৰু এজন আহি আছে, তাৰ কাৰণে ৰখিছোঁ। আৰু আমি এতিয়া ৰানিং কৰা অলপ পিছতে ষ্টাৰ্ট কৰিম আৰু তো গৈ থাকোঁ। আৰু কভাৰ কৰিলোঁ আৰু এতিয়া আকৌ যামগৈ 1 কিলোমিটাৰমান খোজকাঢ়িম, তাৰপিছতে আকৌ ঘূৰি যামগৈ। তো প্ৰায় 9 কিলোমিটাৰ হ'ব। আৰু টাইমটো বৰ্তমান 5 কিলোমিটাৰটো মোক 22 মিনিট লাগিছে। অলপ বেয়া লাগিছে কাৰণ ইমানো স্পীড যোৱা নাই আৰু অলপটো বেছি হৈছে। এতিয়া যাওঁগৈ চিনপেনৰ কাৰণে কেইটামান প্ৰেক্টিছ কৰিম, লগতে ষ্টেমিনাৰ কাৰণে প্ৰেক্টিছ কৰিব চেষ্টা কৰিম অলপ ভাল হয়। আৰু পঢ়া ৰাস্তাত ইমান হাৰ্ডলি ৰানিং কৰোঁতে ভালো নহয়। এতিয়া ঘৰলৈ যাওঁগৈ, তাৰপিছতে তাতে প্ৰেক্টিছ কৰিমগৈ। তেতিয়া পাছটো কমপ্লিট হ'ল। এতিয়া আকৌ ঘূৰি যামগৈ। ঘূৰি গ'লে প্ৰায় এতিয়া 1 কিলোমিটাৰ খোজকাঢ়ি লওঁগৈ। তাৰপিছতে এতিয়া দেখিছে কোন হয়, যদি মিচিং ভিডিঅ' চাই গম পাব। নামটো কৈ দিয়া। তাতে বেলে মানে কি গম পাইছে নাই? যদি মিচিং ভিডিঅ' চাই গম পাব, কমেডি ভিডিঅ' যদি চাইছে আগে পিছে। আৰু তাৰ ইণ্টাৰভিউ আছে, APR আছে ন, APR ৰানিং আছে। আৰু মোৰ অসম পুলিচৰ কাৰণে টাৰ্গেট। আৰু যদি কামাণ্ডো আহে কামাণ্ডোত দি দিম, যদি আহে নাহিলে নহয় চবেই দিম, আছাম পুলিচো দিব। আৰু ৰানিং টাইমিং বৰ্তমান কেনেকুৱা চলিছে? আজি আকৌ বানপানী হৈ আছিলে নাই, ফিল্ডত পানী হৈ আছিলে। আজি ফাৰ্ষ্ট ৰানিং কৰিছোঁ, ইমান কিবা হোৱাগৈ নাই। ৰানিং হৈ কেনেকুৱা লাগিছে? তাই রানিং মোলা দুশো lupa mah kapin tani dunam sa mulai pasonde ৰানিং কৰি কেনেকুৱা লাগিছে? ৰানিং কৰি ভালেই লাগিছে, কিন্তু ৰানিংটো কোনে আৱিষ্কাৰ কৰিলে নাজানো আৰু দেই, বহুত কষ্ট। হ'ল তেতিয়া মোক বহুতে কমেণ্ট কৰিছে ৰাস্তাত ৰানিং কৰিলে ভালনে ফিল্ডত ৰানিং কৰিলে ভাল বুলি বহুতে সুধি আছে। তো বৰ্তমানটো যিমানখিনি ফিল্ড আছে সকলোৰে অসমৰ প্ৰায়খিনি জেগাতে হয়তো পানী আছে, সেইটো কাৰণে ৰাস্তাটো ৰানিং কৰিবলৈ সুবিধা নাই, কিন্তু হ'লেও ৰাস্তাতে ৰানিং কৰিবলগীয়া হৈছে। তো
চিন পেইন বহুতৰে হৈছে চিন পেইনটো আপোনালোকে কেনেকৈ ৰিমুভ কৰিব ৰানিঙৰ আগতে কি প্ৰেক্টিছ কৰিব অলপ মানে জাষ্ট ৱাৰ্মটো মানে গাটো গৰম হ'বৰ কাৰণে কি আপোনালোকে কি প্ৰেক্টিছ কৰিব পাৰে অলপ মই দেখুৱাই দিম আপোনালোকে ভালকৈ চাব বিশেষকৈ ছোৱালীসকলক কৈছোঁ এইটো কমেণ্টটো ছোৱালীসকলে মোক বেছি কৰিছে মানে দাদা চিন পেইন হৈছে বুলি মোক কৈছে তো তেওঁলোকে এইটো ৰানিং কৰাৰ আগতে কৰিব ৰানিং কৰাৰ পিছত নহয় এইটো ৰানিং কৰাৰ আগতে নৰ্মেলি কৰিব জাষ্ট কেইটামান দেখুৱাম আপোনালোকে ভালকৈ কৰিব তো ৰানিং কৰাৰ আগতে চিম্পল আপোনালোকে গাটো গৰম কৰিবৰ কাৰণে কেইটামান প্ৰেক্টিছ আপোনালোকক দেখুৱাই দিছোঁ চিম্পল আপোনালোকে ৰানিং কৰাৰ আগতে এইটো কৰিব ৰানিং কৰাৰ পিছত নহয় আগতে কৰিব লাগিব কিন্তু চিম্পল যেতিয়া ৰানিং আগতে মানে চিম্পল এনেকৈ প্ৰথমে এইটো কমচে কম 10 ছেকেণ্ডমান তাৰপিছতে হাত কেনেকৈ কৰিব তাৰপিছত এইটো আপোনালোকে কদম তল কৰিব পাৰে 10 বাৰমান জাষ্ট 10 বাৰ বেছি নহয় জাষ্ট নৰ্মেলি এইটো হাতটো এনেকৈ ল'ব পিছলে এইটো আৰু আপোনালোকে হয়তো এতিয়া বৰ্তমান বহুতে ৰাস্তা ৰানিং কৰিছেতো অলপ ইফেক্টটো পৰে মানে যেনেকৈ এইটো দেখুৱাই দিয়চোন এইটো যোনটো আপোনালোকে দেখিছে এইটো যদি আপোনালোকে জোৰ কেনে মাৰে আপোনালোকৰ মাথাত মানে এৰেকটো পৰে এইটো কাৰণে ৰাস্তা ৰানিং কৰিলে নৰ্মেলি এই ফুটটো পেলাব যিমান পাৰে এইটো পেলাব কিছুমানে মই চাইছোঁ এনেকৈ ৰানিং কৰে মানে এনেকৈ ৰাস্তা ৰানিং কৰে এনেকৈ যদি এই মুভমেণ্টটো আপোনালোকে এনেকৈ বাহিৰলৈ লৈছে আপোনালোকে ইয়াত চিন পেইনটো হয় এইটো বিশেষকৈ ছোৱালীসকলে লয় মানে হাতটো তেওঁলোকে বাহিৰলৈ এনেকৈ লৈ পিনি এইটো মুভমেণ্টটো বাহিৰলৈ লয় আপোনালোকে চিম্পল এনেকৈ ৰানিং কৰিব জাষ্ট এনেকৈ জাষ্ট এইটো চিম্পল প্ৰথমে এইটো পোষ্টটো ল'ব মানে ফোনকৈ ল'ব চেষ্টা কৰিব এইটো বাহিৰত এনেকৈ ল'লে আপোনালোকৰ চিন পেইনটো হোৱাৰ চান্সটো বেছি থাকে আৰু আপোনালোকে গাটো গৰম কৰিবৰ কাৰণে আৰু এটা প্ৰেক্টিছ চিম্পল এইটো যেনেকৈ মই লৈছোঁ এনেকৈ আহি থাকিব এইটো ল'ব এনেকৈ যিমান এনেকৈ হাতটো এনেকৈ লৈ পিনি আৰামছে এনেকৈ লৈ পিনি গৈ থাকিব তাৰপিছতে এনেকৈ এইটো ওপৰলৈ ল'ব এনেকৈ এই ওপৰলৈ দি পিনি এনেকৈ খোজকাঢ়িব চেষ্টা কৰিব এনেকৈ আৰু এটা প্ৰেক্টিছ যাৰ লং ষ্টেপ নাযায় মই এইটো কোৱা নাই যে মই কোনো প্ৰফেশ্যনেল এথলিট নহয় যে মোৰ ৰানিং বহুত ভাল বুলি মোৰ ৰানিঙো বেয়া কিন্তু মই ভালকৈ মুভমেণ্ট লওঁ এইটো কাৰণে মোৰ আজিলৈকে চিন পেইন হোৱা নাই আপোনালোকে কেইটামান মুভমেণ্ট আছে এইবিলাক মুভমেণ্ট যদি ভালকৈ লয় আপোনালোকৰ চিন পেইন হোৱাৰ চান্সটো বহুত কম থাকে লগতে আপোনালোকৰ কিবাটো ষ্টেপটো বহল হ'ব কেইটামান প্ৰেক্টিছ আছে যদি কৰিব মই আপোনালোকক দেখুৱাই দিছোঁ এইটো 10 মানত চেষ্টা কৰিব এনেকৈ এনেকৈ ঘুঁবৰি ভাওবৰি দুটাই আপোনালোকে 10 বাৰ কৰিব তেতিয়া আপোনালোকৰ মুভমেণ্টটো বেছি বহলকৈ ল'ব পাৰিব মানে ষ্টেপটো আপোনালোকে অলপ বহলকৈ ল'ব পাৰিব তেতিয়া বহুতে এনেকৈ এনেকৈ গুচি যায় এইটো কাৰণে এইটো মুভমেণ্টটো ভাল হ'ব তেতিয়া মানে এইটো লগটো অলপ খুলিব যদি এইটো প্ৰেক্টিছটো ভালকৈ কৰিলে গতিকে বৰ্তমান যাৰ চিন পেইন আছে তেওঁলোকে সুধিছে ডায়েটটো কি কৰিব লাগে ডায়েটটো এনেকৈতো মই ভালকৈ মই কৰা নাই আৰু মই কোনো ডক্টৰ নহয় যে আপোনালোকক এনেকৈ কি খাব লাগে এইটো ক'ব পৰাকৈ আপোনালোকে চিম্পল যদি আপোনালোকে এতিয়া বৰ্তমান চিন পেইন আছে আপোনালোকৰ হয়তো আপোনালোকৰ কেলছিয়ামটো কমিছে সেইটো কাৰণে আপোনালোকে গাখীৰটো কিবা কৰিব গাখীৰ লগতে আপোনালোকে হালধি লগাই পিনি কেঁচা হালধি লগাই পিনি খাব পাৰিব লগতে আপোনালোকৰ মিঠাতেল লগতে কিবা নহৰু এইটো আপোনালোকে লৈ পিনি য'ত বিষ হৈছে তাত এইটো মালিচ কৰিব পাৰিব আপোনালোকৰ চিন পেইন আপোনালোকৰ ভাল হৈ যাব মই এইটো এনেকুৱা ইউজ কৰোঁ মই কোনো ডক্টৰ নহয় যে মই ক'লে যে এনেকুৱা হ'ব মই যি ইউজ কৰি এতিয়া আপোনালোকক কৈ দিছোঁ যিমান পাৰে কৰিছোঁ লগতে কি খাদ্য খাওঁ এইবিলাক আপোনালোকক অলৰেডি মই কৈ থাকোঁ আৰু যদি আপোনালোকে মাংস নাখায় আপোনালোকে হয়তো চয়াবিন খাব পাৰিব পনীৰ খাব পাৰিব লগতে দৈ খাব পাৰিব যোনজনে মাংস নাখায় আৰু যোনজনে মাংস খায় তেওঁলোকে মাজে মাজে মাংসটো খাব নহ'লে কেলছিয়াম কমিলে আপোনালোকৰ হাৰ্টবিট মানে কেলছিয়াম কমিলে আপোনালোকৰ চিন পেইনটো বেছি হয় সেইটো কাৰণে ডায়েটটো অলপ মেইনটেইন কৰিব ডায়েট আপোনালোকে যদি বেয়াকৈ কৰে আপোনালোকে যিমান ৰানিং কৰিলেও আপোনালোকৰ ৰানিং ইম্প্ৰুভ নহ'ব য'ত আপোনালোকৰ চিন পেইন হৈছে তাত নহৰু লগতে আপোনালোকৰ যোনটো মিঠাতেল এইটো ভাজি পিনি আপোনালোকে ঠাণ্ডা কৰি লৈ পিনি মালিচ কৰিব পাৰিব যাক মালিচ কৰিব পাৰে মা হওক কোনোবা যদি আপোনাৰ দাদা ভণ্টি কোনোবা মালিচ কৰিব দিব নিজে মালিচ কৰিলে ইমান ফিলটো নাপায় কোনোবাই বেছি বেলেগ মানুহে মালিচ কৰিলে অলপ মানে দুখটো মানে একেবাৰে কিবা বিষটো কমি যায় এইটো কাৰণে এইটো ভালকৈ কৰিব খোৱা বোৱা গুৰুত্ব ওপৰত দিব আৰু হোৱাটো গুৰুত্ব দিব লগতে ইমান জোৰকৈ ৰাস্তাত ৰানিং কৰিব প্ৰয়োজন নাই তো ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ থাকিলে আৰু প্ৰথমতে কৰিছোঁ লাষ্টতো কৰিছোঁ প্ৰথমতে কৰিছোঁ মই কোনো প্ৰফেশ্যনেল এথলিট নহয় লগতে মই কোনো ডক্টৰ নহয়